ওয়েলকাম টু হিডেন পইণ্ট। নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম সংখ্যা প্ৰণালী, ইংৰাজীত কোৱা হয় নাম্বাৰ ছিষ্টেম। এতিয়া সংখ্যা প্ৰণালীসমূহনো কি কি আমি চাই লওঁ। স্বাভাৱিক সংখ্যা, যাক ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ। স্বাভাৱিক সংখ্যানো কি জানি লওক। গণনা কৰিবলৈ বা হিচাপ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বোলে। এতিয়া আমি দৈনন্দিন জীৱনত হিচাপ নিকাচ কৰিবলৈ যিসমূহ সংখ্যা ব্যৱহাৰ কৰোঁ, সেই সকলোবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বোলে। এতিয়া স্বাভাৱিক সংখ্যাৰ আমি ক'ৰ পৰা আৰম্ভ কৰোঁ, আমি অলপমান যদি মন দিওঁ তেতিয়া গম পাওঁ যে শিশু এজনক যেতিয়া আমি হিচাপ কৰিবলৈ শিকাওঁ, তেতিয়া আমি এক সংখ্যাটোৰ পৰা শিকাওঁ। 1, 2, 3, 4, 5, 6 এনেদৰে আমি লাহে লাহে ডাঙৰ সংখ্যাবোৰ শিকাবলৈ চেষ্টা কৰোঁ। 1ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4, 5, 6 এনেকৈ গৈ গৈ স্বাভাৱিক সংখ্যাক আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ, অৰ্থাৎ স্বাভাৱিক সংখ্যাবোৰ অসীম। এতিয়া আমি জানিব লাগিব যে সকলোবোৰ স্বাভাৱিক সংখ্যাই ধনাত্মক, অৰ্থাৎ আমি ধনাত্মক হিচাপ নিকাচ বা গণনা কৰিবলৈ কাৰণেহে আমি স্বাভাৱিক সংখ্যা ব্যৱহাৰ কৰোঁ। স্বাভাৱিক সংখ্যাবোৰক গণি শেষ কৰিব নোৱাৰি। হয়, 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা, ই অসীমলৈ বিস্তাৰিত হৈ থাকে, গতিকে আমি স্বাভাৱিক সংখ্যাক গণি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, অৰ্থাৎ যিহেতু আমি 1ৰ পৰা হিচাপ কৰিবলৈ আৰম্ভ কৰোঁ সাধাৰণতে, সেইকাৰণে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। নেক্সট আমি আলোচনা কৰিম পূৰ্ণ সংখ্যা, ইংৰাজীত কোৱা হয় হোল নাম্বাৰ। 0ৰ পৰা আৰম্ভ কৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। অৰ্থাৎ স্বাভাৱিক সংখ্যাত আমি পাইছিলোঁ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ থাকে। এতিয়া ইয়াত কৈছে কি 0ৰ পৰা আৰম্ভ কৰি আটাইবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বোলে। আমি স্বাভাৱিক সংখ্যাত 0টো ব্যৱহাৰ কৰা নাছিলোঁ, অৰ্থাৎ আমি 1ৰ পৰা সংখ্যাবোৰ গণিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া চাওক, এই 10 সংখ্যাটোত দুটা অংক আছে, এটা হৈছে 1, এটা হৈছে 0। এই দুয়োটা অংকৰ আমি 1টোতো স্বাভাৱিক সংখ্যাত পাইছোঁ, কিন্তু 0টো পিছৰ 0টো যেতিয়া 1ৰ পিছত 0টো বহিছে, ই এটা অৰ্থ প্ৰকাশ কৰিছে, অৰ্থাৎ ই 10টা পৰিমাণ বা 10 অংক বা 10 সংখ্যা বুজাইছে। এতিয়া এই 0টো আমি ক'ৰ পৰা পালোঁ? আমি এই 0টো ব্যৱহাৰ কৰিবৰ কাৰণে আমি হোল নাম্বাৰত, অৰ্থাৎ পূৰ্ণ সংখ্যাত আমি এই 0ৰ পৰা আৰম্ভ কৰোঁ, অৰ্থাৎ 0ৰ পৰা আৰম্ভ কৰিলেহে ই সম্পূৰ্ণ হ'ব। ইয়াৰ অৰ্থটোৱে হৈছে পূৰ্ণ সংখ্যা। যেতিয়া 0ৰ পৰা আমি সংখ্যাটো আৰম্ভ কৰিম, তেতিয়া আমি এই 10 সংখ্যাটোত 1 আৰু 0 এই অংক দুটা ব্যৱহাৰ কৰিব পাৰিম। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা যিহেতু 1ৰ পৰা আৰম্ভ হৈছিল, 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তাৰিত হৈ আছিল, গতিকে স্বাভাৱিক সংখ্যাৰ আটাইবোৰ সংখ্যা পূৰ্ণ সংখ্যাত সোমাই আছে, কাৰণ পূৰ্ণ সংখ্যাটো 0ৰ পৰা আৰম্ভ হৈছে, গতিকে 0ৰ পিছতহে 1 আছে। 1ৰ পৰা পূৰ্ণ সংখ্যাও অসীমলৈ যিহেতু বিস্তৃত হৈ আছে, গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব। নেক্সট, পূৰ্ণ সংখ্যা গণনা কৰি শেষ কৰিব নোৱাৰে। স্বাভাৱিক সংখ্যাৰ দৰেও ই একেই। স্বাভাৱিক সংখ্যাত 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ আছিল, আৰু পূৰ্ণ সংখ্যাত 0ৰ পৰা আৰম্ভ হৈ অসীমলৈ, অৰ্থাৎ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা দুয়োটাই গণনা কৰি কেতিয়াও শেষ কৰিব নোৱাৰি। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। এইটো হ'বই, কাৰণ স্বাভাৱিক সংখ্যাত আমি আটাইতকৈ সৰু সংখ্যা পাইছিলোঁ 1, হয়নে? গতিকে পূৰ্ণ সংখ্যা যিহেতু 0ৰ পৰা আৰম্ভ হৈছে বা 0ৰ পৰা আৰম্ভ হৈছে, গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমাৰ
0 হ'ব বা 0 হ'ব স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা আমি সংজ্ঞাকেইটাৰ পৰা গম পাওঁ যে ইহঁতৰ মাজত কিছু পাৰ্থক্য আছে পাৰ্থক্যসমূহ হৈছে এনে ধৰণৰ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কিন্তু পূৰ্ণ সংখ্যা 0 স্বাভাৱিক সংখ্যা নহয় এতিয়া চাওক প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ অসীমলৈ থাকে আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হৈ অসীমলৈ থাকে গতিকে প্ৰতিটো সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব কিন্তু যেহেতু পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় গতিকে 0 সংখ্যাটো আমাৰ স্বাভাৱিক সংখ্যাত নাই গতিকে 0টো কেতিয়াও স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় কিন্তু পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আমি ইতিমধ্যে আলোচনা কৰিলৈ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0 বা 0 ৰ পৰা আৰম্ভ হয় ইয়াৰ পিছত আমি আলোচনা কৰিম যুগ্ম সংখ্যা ইংৰাজীত যাক কোৱা হয় ইভেন নাম্বাৰ 2ৰে হৰণ যোৱা আটাইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বোলে অৰ্থাৎ 2 সংখ্যাটোৰ জৰিয়তে আমি যিবোৰ সংখ্যাক হৰণ কৰিব পাৰোঁ সেইবোৰ সংখ্যাক কি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া যুগ্ম সংখ্যাবোৰনো কি কি যেহেতু 2ৰে হৰণ যাব লাগিব 1 কেতিয়াও নহয় কাৰণ 2ৰে একক সম্পূৰ্ণৰূপে কেতিয়াও হৰণ নাযায় তেতিয়াহ'লে 2ৰে হৰণ যোৱা প্ৰথম সংখ্যাটো হ'ব 2 তাৰপিছত হ'ব 4 6 8 10 12 14 এনেকৈ অসীমলৈ এতিয়া অলপ মন কৰিলে গম পাব যদি এককৰ ঘৰত 2 4 6 8 আৰু 0 এইকেইটা সংখ্যা থাকে সেই সংখ্যাকেইটাক 2ৰে হৰণ যাব অৰ্থাৎ তেনেকুৱা সংখ্যাসমূহ যুগ্ম সংখ্যা হ'ব তেতিয়াহ'লে আমি ক'ব পাৰোঁ আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল 2 নিশ্চয় আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ব 2 কাৰণ 2ৰ পৰাই যুগ্ম সংখ্যাৰ আৰম্ভণি হয় গতিকে 2টোৱে হ'ব আটাইতকৈ সৰু যুগ্ম সংখ্যা নেক্সট যুগ্ম সংখ্যাবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ দৰে যুগ্ম সংখ্যাসমূহ আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ এনেকুৱা অসীমলৈ যুগ্ম সংখ্যাবোৰ বিস্তাৰিত হৈ আছে ইয়াৰ পিছত আগবাঢ়িছোঁ অযুগ্ম সংখ্যা যাক ইংৰাজীত কোৱা হয় অড নাম্বাৰ যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে হৰণ নাযায় সেইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে অৰ্থাৎ যুগ্ম সংখ্যাৰ সম্পূৰ্ণ বিপৰীতটো হৈছে অযুগ্ম সংখ্যা এতিয়া যুগ্ম সংখ্যা আমি প্ৰথম সৰু যুগ্ম সংখ্যাটো পাইছিলোঁ 2 কাৰণ 2ৰ পৰা যুগ্ম সংখ্যাৰ আৰম্ভণি হয় কাৰণ 1টোক যিহেতু 2ৰে হৰণ নাযায় গতিকে 2ৰ পৰা যুগ্ম সংখ্যাবোৰ আৰম্ভ হৈছিল কিন্তু অযুগ্ম সংখ্যা ইয়াৰ ওলোটা কাৰণ 2ৰে যিবোৰ সংখ্যাক হৰণ নাযায় এতিয়া 2ৰে হৰণ নোযোৱা সংখ্যাবোৰ হৈছে 1 3 2টো হ'বনে 2টো নহয় কাৰণ 2টো 2ৰে হৰণ যায় সেয়েহে 2টো কেতিয়াও অযুগ্ম সংখ্যা হ'ব নোৱাৰে তেনেহ'লে অযুগ্ম সংখ্যাবোৰ কি হ'ব 1 3 4টো হ'বনে 4টো নহয় কাৰণ 4টো 2ৰে হৰণ যায় 5 6 6টো নহয় 7টো হ'ব 7টো সম্পূৰ্ণৰূপে হৰণ নাযায় তেতিয়াহ'লে 8টো নহয় 8টো যুগ্ম সংখ্যা সেইবাবে 2ৰে হৰণ যাব গতিকে ই অযুগ্ম সংখ্যা হ'ব নোৱাৰে 9টো অযুগ্ম সংখ্যা হয় কাৰণ ই 2ৰে সম্পূৰ্ণৰূপে হৰণ নাযায় 10টো নহয় 10টো অযুগ্ম সংখ্যা নহয় কাৰণ এই এককৰ ঘৰত কি আছে 0 আছে গতিকে এনেদৰে 12টো নহয় এনেদৰে গৈ থাকিব 11ৰ পিছত কি আহিব 13 আহিব তাৰপিছত আহিব 15 কাৰণ যেহেতু 14টো নহয় তাৰপিছত আহিব আমাৰ 17 এনেদৰে অসীমলৈ গৈ থাকিব এনেদৰে কি আমাৰ অসীমলৈ গৈ থাকিব গতিকে স্বাভাৱিক সংখ্যা
পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা এই সকলোবোৰৰ গণি আমি শেষ কৰিব নোৱাৰোঁ। যুগ্ম সংখ্যাৰ দৰে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰতো আমি আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি পাম? অযুগ্ম সংখ্যাটো আমি 1 পাম। যুগ্ম সংখ্যাত আমি কিমান পাইছিলোঁ? 2 পাইছিলোঁ। আৰু অযুগ্ম সংখ্যাত যেহেতু ইয়াৰ বিপৰীত, যুগ্ম সংখ্যাৰ বিপৰীত, গতিকে আমি আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো পাম 1। নেক্সট, অযুগ্ম সংখ্যাবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি। আমি ইতিমধ্যে আলোচনা কৰিলোৱে অযুগ্ম সংখ্যাবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি। নেক্সট ভিডিঅ'ত আমি মৌলিক সংখ্যা, যৌগিক সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা তেনেবোৰ সংখ্যা আমি আলোচনা কৰিম। আৰু সেইবোৰ আলোচনা কৰাৰ আগতে যুগ্ম সংখ্যা, অযুগ্ম সংখ্যাৰ কথা যিহেতু আমি পাতিলোৱে, গতিকে বিভাজ্যতা নিয়ম কিছুমান আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত। বিভাজ্যতা নিয়মসমূহ শিকি থ'লে আমাৰ পিছলৈ সুবিধা হ'ব। সেয়ে নেক্সট ভিডিঅ'টোত আমি বিভাজ্যতা নিয়মসমূহ শিকিম। তাৰ পাছত আমি ক্ৰমান্বয়ে মৌলিক সংখ্যা, যৌগিক সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা সেইবোৰ শিকিম। আজিলৈ ইমানেই। নেক্সট এনেধৰণৰ নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।